गुड मर्निंग खबर आपनों सकलोरे भाल जा चलि तो बहुत दिन हल भिडिओ आपलोड करा भिडिओ बनवा नासी तो भाविलो आज भिडिओ स्टार्ट करूँ रातिपुवा मर्निंग गुड मर्निंग प्रथमबार जो लाइक कमेन्ट शेयर और सब्सक्राइब कर और काका टका बेलेगन प्रेस कर आज दिन तो घरते थकिम सके बेलेगत लाई नाजाओ माने तो गाँवखনত अलप चाह भाई देखुवाई दिम आपनालोक पारिले चेष्टा करिब तो आज रेगुलार भिडिओ आपलोड करिम बुली भाबिছোঁ नेक्स्ट पर माने सदाय यूट्यूबले गई थका ना तो भिडिओ आपलोड करिब नापाওঁ माने भिडिओ बनाबले माने चान्से नापाওঁ तो भाबिছোঁ आज अकमान हलो जी काम देखुवाब पाৰোঁ एखनके माने देखाम बुली भाबिছোঁ नेक्स्ट ब्लगर পৰা तो মই আজি ब्लगটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আগত তো 7টামান ভিডিঅ' দিলোঁ নেকি 7-8টামান নাজানো তথাপিও যাতে ছাপোৰ্ট কৰে আপোনালোকৰ সেইবাত মই পাওঁ যাতে থেংক ইউ তো দেখাই আছোঁ বাকীখিনি ক'ত যাম কি কৰিম তো নাযাবলৈও আছোঁ তথাপিও আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ মোৰ মানে ভিডিঅ' কলটো ইমান ভাল নহয় তো ভাল লাগিলে ভাল নহ'লেও জনাব ভিডিঅ'বিলাক কেনেকৈ বনাব লাগে জনাব বুলি কৈছিলোঁ কমেণ্টত আপোনালোকে জনোৱা নাই তো মই আমাৰ আগফালে এটা পুখুৰী আছে মানে আগতে নলা আছিলে নদী তো পুখুৰীটো আপোনালোকে একবাৰ চাওক কেনেকুৱা লাগিছে অনলি মাছ চাছ এবাৰ নাই মেলা এইটো পুখুৰীটো হ'লেও আৰু ধুনীয়া আছে তো এইটো হৈছে আমাৰ আগফালে থকা পুখুৰী তো সুন্দৰ এটা গছ গছনিৰে ভৰপূৰ গাঁও অঞ্চলত গছ গছনি মেইন তো ইয়াত অকল বাঁহ দেখিব প্ৰায়ভাগ বাঁহ গছ ভলুকা বাঁহ এজোপা আমাৰ ৰাস্তা কাণতে আৰু ইয়াৰ এজোপা জাতি বাঁহ তো আপোনালোকে ভলুকা বাঁহৰ গজালি খায় নে নাখায় মানে গাছটো খায় নে নাখায় কেনেকৈ খায় কি কৰি খায় জনাব এতিয়া গাছ নাই বাৰু যিমান গাছ আছিলে চব দিওঁ সৰু গ'লে এইবিলাক তো কমেণ্ট কৰি জনাব দেই গাছ ডিউটি নাযাওঁ বুলি তো ৰ'দটো দেখোন ফাৰ্ষ্টকৈ ওলাই দিছে কি কওঁ জানো তাকে ভাবি লৈছোঁ চিন্তা এটা কৰিব লাগিব যাওঁ নে নাই ভাতটো খুৱাই নাই এতিয়ালৈকে বৰ্তমান নাযাওঁ নাই আজি গাঁওখনতে খাওঁ কিমান আছে সদায়তো ৰাতি 7 বজাত গাঁওখন চাই ল'ম ব'লক ভিডিঅ'টো আৰম্ভ তো দোস্ত আমি ওলাই আহিছোঁ মানে আজি কামত নাই বেকাৰ মানুহ না এনে ওলাই আহিছোঁ চাইকেলতে তো আমাৰ এইখিনি মানুহত তেল নালাগে না ফ্ৰী বিন্দাছ তো আজি এটা পাটনা আহিব পাটনাটো লগ কৰিম পেটনাটো দেখোন সেইটো আহিলে হ'ল আমাৰ পাটনা আহি গ'ল ৰ'ব দেখাই আছোঁ দেই দিছ ইজ কবৰস্থান তো আমি আহি গ'লোঁ দাখন হাতত লৈ আহিছোঁ এটা ভিডিঅ'ত পাব হাতত দাখন লৈ আমি গৈছোঁ কাম কৰিবলৈ বুলি এটা আছে তো সেইটোও পাই যাব আৰু এতিয়া আমি আহিছোঁ বাঁহৰ আগ কাটিবলৈ গৰুক খুৱাবলৈ তো ফাইনেলি বাঁহৰ আগৰ জেগা পাই গ'লোহি আমাৰ গৰুকেইটা খুৰাবলৈ তো ফাইনেলি ক'ত আছে কেনেকৈ আছে নাজানো আৰু তো এটা বিল আছিলে আগফালে এইবিলাক কি আছে কলৈকো যোৱা নাই আজি মানে ব্লগ বনাবলৈ এনে ভিডিঅ' বনাবলৈ শ্বুট কৰিবলৈ তো ইয়াতে আজি এনেকৈ কৰিয়ে দিনটো কটাই দিম আৰু তো একেলগে চাই দিব ভিডিঅ'টো দেই তাৰপিছত ভিডিঅ' বনাবলৈ নবনালোঁ তো ইয়াতে সমাপ্ত কৰিলোঁ এতিয়া ঘৰত সোমাব লৈছোঁ তো ভিডিঅ'টো ভাল লাগিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰেছ কৰি দিব মাত্ৰ নহ'লেও লাইক কৰি দিব আৰু দেই থেংক ইউ